নমস্কাৰ সকলোকে স্বাগতম জনাইছো আনটি ভিডিঅ'লে আজি ক্লাছ 9 সোশিয়াল সায়েন্সৰ লেসন নম্বৰ 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ নামৰ যেটো লেসন সেই পাঠটোৰ পৰা কেইটামান প্ৰশ্ন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম প্ৰথম প্ৰশ্নটি হ'ল পলাচী যুদ্ধত সিৰাজউদ্দৌলা কাৰ হাতত পৰাস্ত হৈছিল ইয়াৰ উত্তৰ হ'ব ৰবাৰ্ট ক্লাইভ আৰু পলাচী যুদ্ধ আমি সকলোৱে জানো 1757 চনত সংঘটিত হৈছিল দ্বিতীয় প্ৰশ্ন ভাৰতত আধুনিক শিক্ষাৰ প্ৰৱৰ্তন কোনে কৰিছিল ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ প্ৰৱৰ্তন কৰিছিল চাৰ্লছ উডে 1854 চনৰ যিখন চাৰ্লছ উডৰ যিখন ঘোষণাপত্ৰ আছিল সেই পত্ৰখনৰ জৰিয়তে ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ প্ৰৱৰ্তন হৈছিল কোৱেশ্চন নম্বৰ 3 আনন্দমঠ কোনে লিখিছিল অৰ্থাৎ আনন্দমঠ নামৰ গ্ৰন্থখনৰ লেখক কোন বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় কোৱেশ্চন নম্বৰ 4 বন্দে মাতৰম গীতটি প্ৰথমে কোনখন গ্ৰন্থত প্ৰকাশ পাইছিল ইয়াৰ উত্তৰ হ'ব আনন্দমঠ গ্ৰন্থখনত Question number 5 सारे जहां से अच्छा हिंदुस्तान हमारा गीतটো কোনে লিখিছিল অর্থাৎ কোনে ৰচনা কৰিছিল ইয়াৰ উত্তৰ হ'ব মোহাম্মদ ইকবাল Question number 6 গ্র্যান্ড ট্ৰাংক ৰোড কেতিয়া নিৰ্মাণ কৰা হৈছিল উত্তৰ 1839 চনত Question number 7 ভাৰতবৰ্ষত প্ৰথম ৰেল চলাচল কোন চনত হৈছিল উত্তৰ হ'ব 1853 চনত বোম্বে আৰু থানেৰ মাজত প্ৰথম ৰেল চলাচল হৈছিল কোৱেশ্চন নম্বৰ 8 অসমত প্ৰথম ৰেল চলাচল কেতিয়া হৈছিল 1883 চনত খদিয়াৰ পৰা ডিব্ৰুগড়লৈ হৈছিল কোৱেশ্চন নম্বৰ 9 ভাৰতবৰ্ষত প্ৰথম চৰকাৰী টেলিগ্ৰাফ আৰম্ভ কেতিয়া হৈছিল 1851 চনত হৈছিল কোৱেশ্চন নম্বৰ 10 একেবাৰে শেষৰ প্ৰশ্নটি ইউৰোপীয় মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে প্ৰথমটো ছপাহাল ক'ত স্থাপন কৰিছিল ইয়াৰ উত্তৰ হ'ব শ্ৰীৰামপুৰ 1797 চনত আজিৰ ভিডিঅ'টো ইমানেই আছিল থ্যাঙ্কস ফৰ ওয়াচিং মাই ভিডিঅ'ছ প্লিজ ডু সাবস্ক্ৰাইব টু মাই চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন টু গেট নিউ নোটিফিকেশ্যন থ্যাংক ইউ